সম্ভাৱনাৰ সেউজীয়া বাট এটাৰে এয়া নতুন আৰম্ভণি। হেল্ল' এভৰিৱান, মোৰ ফাৰ্ষ্ট মিনি ব্লগটোলৈ আপোনালোকক স্বাগতম। আজি মই আহিছোঁ মোৰ দুজন সহকৰ্মীৰ সৈতে বিদ্যালয়ৰ কাষতে থকা নৈপৰীয়া এই বামখেতিৰ পথাৰখনলৈ। চাওকচোন, এই মৰম লগা কণমানিটো মাকৰ কাষত বহি ইমান ধুনীয়াকৈ সোৱাদগ্ৰস্ত। কাষত মাকে দুপৰীয়া খোৱাৰ যোগাৰ কৰিছে আৰু আইতাকে বাৰীৰ সতেজ সেউজীয়া ফ্ৰেঞ্চ বিন ছিঙি ছিঙি মোৰ লগত দুই এষাৰ কথা পাতিলে। আমি দেখিছোঁ প্ৰতি বাৰিষা দিহিং নদীয়ে বুৰাই পেলোৱা বাৰীখন পৰিয়ালটিয়ে খৰালি পুনৰ হেঁপাহেৰে ঠন ধৰি উঠায়। মাজতে কণমানিটোৱে মাতি নি মোক বাৰীৰ কোনজোপা মিঠা বগৰী গছ তাক দেখুৱাইছে। কৃত্ৰিম পৃথিৱীখনৰ পৰা আঁতৰৰ এই সেউজীয়া চহা পৰিৱেশে আমাৰ মনবোৰ জীপাল কৰে। এনেদৰেই চলি থাকে আমাৰ নিভাঁজ গাঁওবোৰৰ সেউজীয়া শান্ত পৰিৱেশত খেতিয়কসকলৰ সৰল জীৱন আৰু জীৱিকাবোৰ।